নমস্কাৰ প্ৰিয় বন্ধুসকল, আপুনি কিবা নতুন ব্যৱসায় সৰু বা ডাঙৰ যিকোনো এটা ব্যৱসায় এটা কৰাৰ মনত কল্পনা ৰাখিছে নেকি? যদি ৰাখিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। বন্ধুসকল, ব্যৱসায়ত সফল হোৱা কেইটামান কৌশলৰ বিষয়ে আজি এই ভিডিঅ'ৰ যোগেদি জানো আহক। বন্ধুসকল, আজি মই যিকেইটা কৌশলৰ কথা ক'ম আপোনালোকে অলপ গুৰুত্ব দি শুনিব আৰু ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে ক'ব বিচাৰিছোঁ যিটো 1 নম্বৰ পইণ্ট, সেইটো হৈছে ফুল ইনফৰমেশ্যন কালেকশ্যন। একচুৱেলি ফুল ইনফৰমেশ্যন কালেকশ্যন মানে কি ক'ব বিচাৰিছোঁ, একচুৱেলি আপুনি যদি কিবা নতুন ব্যৱসায় এটা কৰিব বিচাৰিছে তেতিয়া সেই ব্যৱসায়টো কৰাৰ আগত আপুনি ধৰি লওক যিটো ব্যৱসায় কৰিব, যিডোখৰ ঠাইত কৰিব, সেই গোটেই বস্তুটো ইনফৰমেশ্যন এটা আগত লৈ ল'ব লাগে। কিয় কৈছোঁ, আপুনি ধৰি লওক যিটো ব্যৱসায় কৰিব সেই ব্যৱসায়টো আপোনাৰ ওচৰে পাঁজৰে বেলেগ কোনোবাই কৰিছে নেকি সেইটো বিষয়ে অকণমান ধ্যান ৰাখিব। আৰু যিডোখৰ জেগাত ধৰি লওক আপুনি কৰিম বুলি ভাবিছে সেই জেগাডোখৰতকৈ তাতকৈ আৰু ক'ৰবাত ভাল জেগা পোৱা যায় নেকি সেইটো বিষয়েও ধ্যান ৰাখিব। কাৰণ কেলৈ, জেগাডোখৰ আপোনাৰ যিডোখৰ জেগাত মানুহৰ অহা যোৱা বেছি হয় সেই জেগাডোখৰত যদি আপুনি ব্যৱসায় এটা কৰে তেতিয়া সেই ব্যৱসায়টোৰ মানে যিটো গ্ৰ'থটো সোনকালে হোৱা দেখা যায়। গতিকে বন্ধুসকল, সেইটো কাৰণে ব্যৱসায়টো মানে কৰাৰ আগতে আপুনি এটা ইনফৰমেশ্যন কালেক্ট কৰি ল'ব লাগে। দ্বিতীয়তে, ছেফটিটো সদায় আগত। মানে কি হয়, আপুনি ব্যৱসায় এটা কৰাৰ ধৰি লওক যিটো কল্পনা আছিলে সেইটো কল্পনাটো আপুনি কৰিলে, ধৰি লওক পূৰণ কৰিলে, দোকান এখন খুলিলে ধৰি লওক। গতিকে দোকানখন খোলাৰ লগে লগে তাৰ যিখিনি ছেফটি, সেই ছেফটিটোৰ ওপৰত আপুনি অলপ গুৰুত্ব দিব লাগে। কেনেকৈ গুৰুত্ব দিব বা কি ধৰণৰ গুৰুত্ব দিব লাগে বা মই যিটো ক'ব বিচাৰিছোঁ সেই বস্তুটো আচলতে হ'ল আপোনাৰ ডকুমেণ্টেৰী। মানে আপুনি দোকানখন খুলিছে যেতিয়া দোকানখনৰ এটা আপোনাৰ কি হয়, লিগেল ডকুমেণ্টছ যিখিনি থাকে সেই বস্তুখিনি আপুনি সদায় মেইনটেইন কৰি চলিব লাগে। মানে কি হয়, ধৰি লওক আপোনাৰ দোকানখনৰ এখন ট্ৰেড লাইচেঞ্চ বা দোকানৰ যিখিনি GST পৰা আদি কৰি যিখিনি বস্তু আছে সেই বস্তুখিনি সদায় মানে কি হয় ডকুমেণ্টেৰী হিচাপে কৰি ৰাখিব লাগে। কাৰণ কেলৈ, সেইখিনি আপুনি ধৰি লওক কৰি ৰাখিলে আপুনি আইনৰ পৰা বাচি থাকিব। মানে আইনৰ পৰা বাচিবলৈ হ'লে আপুনি সেই নিজৰ সেইখিনি বস্তু মানে গুৰুত্ব দিব লাগিব। 3 নম্বৰতে হৈ গৈছে, আপুনি ধৰি লওক এই ডকুমেণ্টেৰী যিখিনি আছিলে ধৰি লওক সেইখিনি কৰাৰ পাছত আপুনি ধৰি লওক যিটো বস্তু আপুনি মানে যিখন ধৰি লওক যিটো ব্যৱসায় কৰিম বুলি ভাবিছে, আচলতে মানে মোক কোৱা ভুল হৈছে, আচলতে যিটো ব্যৱসায় কৰিব সেই ব্যৱসায়টো আপোনাৰ হয়তো প্ৰডাক্ট বেছ বা আপোনাৰ ছাৰ্ভিচ বেছ যিয়ে নহওক, সেই বস্তুটোৰ কি হয় এটা মানে ইউনিক হ'ব লাগে। মানে কি ধৰি লওক বস্তুটো এনেকুৱা হয়, আজিকালি ধৰি লওক আপুনি যিটো ব্যৱসায় কৰিব তেনেকুৱা ব্যৱসায় কৰা বহুত আছে বা ছাৰ্ভিচ বেছ মানে যিখিনি ব্যৱসায় আছে, মই যিটো ক'ব বিচাৰিছোঁ তেনেকুৱাও বহুত আছে। কিন্তু আপুনি ধৰি লওক বেলেগতকৈ আপোনাৰ কি হয়, আপোনাৰ যিখিনি বস্তু আছে সেই বস্তুটো এটা ইউনিক হ'ব লাগে। তেতিয়া মানে কি হয়, আপোনাৰ বস্তুটো মানে ৰাইজে সোনকালে আঁকোৱালি ল'ব বা ধৰি লওক ৰাইজে সঁহাৰি জনাব আৰু আপোনাক। গতিকে 4 নম্বৰটো আপোনাক মই ক'ব বিচাৰিছোঁ মাৰ্কেটিং। আপুনি ব্যৱসায় কৰিলে, দোকান খুলিলে, নিজৰ ডকুমেণ্টেৰী যিখিনি আছে সেইখিনি ভালদৰে কৰিলে, আপুনি ধৰি লওক যিখিনি আপোনাৰ প্ৰডাক্ট বেছ ছাৰ্ভিচ বেছ যিটো কথা ক'লোঁ মই সেইখিনি ধৰি লওক বেলেগতকৈ ইউনিক কৰিলে। তাৰ পাছত আহি গ'ল আপোনাৰ ব্যৱসায়টো মাৰ্কেটিং। আপুনি ব্যৱসায় যিটো কৰিব ধৰি লওক সেই মাৰ্কেটিংটো আপুনি ধৰি লওক পেইড বা আনপেইড 2 প্ৰকাৰে কৰিব পাৰে। পইচা দিও ধৰি লওক আপুনি নিজৰ মাৰ্কেটিং কৰিব পাৰে বা আপুনি ধৰি লওক পইচা নিদিয়াকৈও আজিকালি ধৰি লওক হোৱাটছআপ, ফেচবুক তেনেকুৱা ধৰণৰ বহুতখিনি ছ'চিয়েল মিডিয়া আছে, ধৰি লওক ইনষ্টাগ্ৰাম, তেনেকুৱা সেইবিলাকত আপুনি ধৰি লওক নিজৰ ব্যৱসায়টো মাৰ্কেটিং কৰিব পাৰে। সেইটো আপোনাৰ ধৰি লওক ফ্ৰী অফ কষ্ট। আৰু আজিকালি ধৰি লওক মানে কি হয়, যিকোনো ধৰি লওক ব্যৱসায় যোনেই নকৰক লাগিলে চবেই দেখোন আপোনাৰ ফেচবুক, হোৱাটছআপ সেইবিলাকত দিয়েই। ঠিক আছে, গতিকে আপুনি ধৰি লওক সেইখিনি সহায় ল'ব পাৰে। তাৰপিছত 5 নম্বৰ যিটো পইণ্ট হৈছে সেই পইণ্টটো হৈছে আপুনি ব্যৱসায়টোৰ কনচিষ্টেণ্ট যিটো আছে সেইটো মেইনটেইন কৰি ৰখা। মানে আপুনি এনেকুৱা নহয় যে ব্যৱসায়টো নাই চলা আপুনি এৰি দিব, সেইটো নহয়। আচলতে অলপ ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা, কষ্ট কৰিব লাগিব, তেতিয়াহে আপুনি ধৰি লওক মানে সফল হ'ব পাৰিব। গতিকে ব্যৱসায়টো অলপ লং লাষ্টিং মানে অলপ
দীঘলীয়া হ'ব লাগে, যে বস্তুটো আপুনি আজি কৰিলে 2 মাহ 3 মাহ কৰি ভাগৰ লাগিলে এৰি দিলে, তেনেকুৱা নহয়। আৰু আপুনি যিটো ব্যৱসায় বা যিকোনো এটা কাম ধৰি লওক, সেই বস্তুটো আপুনি কি হয় ভাল পোৱা হ'ব লাগে। সেই কামটোক মানে কি হয়, কামটোক যদি আপুনি ভাল পোৱা হয়, তেতিয়া আপোনাৰ কি হয়, কামটো কৰি আমনি নালাগে। আৰু কৰি থাকিলে এদিন নহয় এদিন সফল হোৱাটো হ'বই। কষ্ট হ'ব, ধৰি লওক আপুনি সেইখিনি আৰু নিজৰ মানে কি হয়, ছেক্ৰিফাইচ কৰিব লাগিব। ছেক্ৰিফাইচ কৰিলেহে আপুনি ধৰি লওক কিবা এটা ভাল ফল পাব। 6 নম্বৰ মই যিটো মানে ক'বলগীয়া আছে, সেইটো হৈ গৈছে আপোনাৰ অ'কে ট্ৰেনজেকশ্যন। এতিয়া আপোনাক মই অ'কে ট্ৰেনজেকশ্যনটো কি হিচাপত বুজাম। অ'কে ট্ৰেনজেকশ্যনটো এনেকুৱা এটা ধৰি লওক মই বুজাব বিচাৰিছোঁ, সেইটো আপোনাৰ ধৰি লওক ব্যৱসায় কৰা এজনৰ পৰা আদি কৰি চবৰ লগতে জড়িত। আজি ধৰি লওক আপুনি কিবা এটা ব্যৱসায় কৰিছে, সেই ব্যৱসায়টো কৰিবৰ কাৰণে যিটো মূলধন দৰকাৰ, সেই মূলধনটো আপোনাৰ ধৰি লওক যিমানটো আছে তাতকৈ অলপ কিবা পৰিমাণে কমিবও পাৰে। গতিকে আপুনি ধৰি লওক লেনদেন কৰোঁতে মেলোতে আপোনাৰ ধৰি লওক আপোনাৰ যিখিনি পাইকাৰী থাকে ধৰি লওক, তেওঁলোকৰ লগত আপোনাৰ ধৰি লওক এটা ভাল বণ্ডিং যেতিয়া বনি যায়, তেতিয়া কি হয়, আপোনাৰ লেনদেনবিলাক অলপ মানে বাকীটো চলি যায়। গতিকে সেই বাকীটো আপুনি ধৰি লওক আপোনাক যেনেকৈ এটা বিশ্বাসত দিলে, আপুনি তেওঁক সেই বাকীটো পৰিশোধ কৰাটো আপোনাৰ এটা দায়িত্ব। ঠিক তেনেকৈ ধৰি লওক আপুনিও ধৰি লওক কিবা বস্তু আপুনি কোনোবা এজন কাষ্টমাৰক ধৰি লওক বাকীকৈ দিছে ধৰি লওক, গতিকে সেই কাষ্টমাৰজনেও আপোনাক সেই বস্তুটো বাকীটো পৰিশোধ কৰাটো কাষ্টমাৰজনৰ এটা দায়িত্ব। গতিকে মানে কি হয়, এই ট্ৰেনজেকশ্যন বোলা বস্তুটো মানে কি হয়, যিমানে ভালদৰে মেইনটেইন কৰি ৰাখিব পাৰে, সিমানে ধৰি লওক ব্যৱসায়টো মানে ভালদৰে চলি থাকে। আৰু সেইটোৱে মানে কি, ট্ৰেনজেকশ্যনেই আচলতে মেইন। তাৰপাছত আৰু এটা কথা হ'ল কি, ধৰি লওক আজিকালি ধৰি লওক ট্ৰেণ্ডিং, এতিয়া মানে মই 7 নম্বৰ পইণ্টত ক'ব বিচৰা সেইটো হৈছে ট্ৰেণ্ডিং। মানে কি হয়, আজিকালি ট্ৰেণ্ডত ধৰি লওক চলি আছে, জগতখনে ট্ৰেণ্ডত চলি আছে। গতিকে ট্ৰেণ্ডত মই সৰু উদাহৰণ এটা দিব বিচাৰিছোঁ। ধৰি লওক আপোনাৰ নিজে ধৰি লওক কাপোৰৰ দোকান এখন খুলিছে। গতিকে কাপোৰৰ দোকানত আপোনাৰ আজিৰ যুগৰ লগত বা আজিৰ ডেটৰ লগত জড়িত যিখিনি ধৰি লওক আপোনাৰ ফেঞ্চি আইটেম আছে, ধৰি লওক সেইখিনি ৰাখিলে মেলিলে সেই বস্তুটো কি হয়, কাষ্টমাৰজনৰ ৰেছপন্সটো ভাল পোৱা যায়। যদি আপুনি অল্ড কালেকশ্যন ৰাখে, তেতিয়া কি হয়, দোকানখনত কাষ্টমাৰজনে ধৰি লওক ল'বলৈ বেয়া পায়, নাই তাই সেইখন দোকানত নাযাওঁ, তাত নতুন কালেকশ্যন বুলিবলৈ একো নাই, আগৰ পুৰণা কালেকশ্যনখিনি আছে। গতিকে আপুনি ধৰি লওক সেই ট্ৰেণ্ডৰ লগত মিলাই চলিব লাগিব। গতিকে তেতিয়া কি হয়, আপুনি ব্যৱসায় সোনকালে সফল পাব। গতিকে মানে আজি ভিডিঅ' যোগে মই এইকেইটাই ক'ব বিচাৰিছিলোঁ, এই 7টা পইণ্ট। গতিকে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকৰ ধৰি লওক মানে জীৱনত কিবা এটা নহয় কিবা এটা প্ৰভাৱ পেলাব। গতিকে ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব। আৰু ক'ব বিচাৰিছোঁ কি, মোৰ এইটো যিটো মানে চেনেল একদম নতুন মানে, গতিকে চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে অকণমান সহায় কৰিব। গতিকে যিমান পাৰে ভিডিঅ'টো মানে নিজৰ আপোনজনৰ পৰা আদি কৰি সকলোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাইডত থকা যিটো ন'টিফিকেশ্যন বেল আইকন আছে, সেইটো আপুনি অল কৰি টিপি দিব। গতিকে বন্ধুসকল, আজিলৈ আহিছোঁ। নমস্কাৰ। জয় আই অসম।